কি মানে তুমি জীৱনত বিয়া নাপাতো বুলি ডাঙৰ প্ৰতিজ্ঞা কৰিবা কিন্তু তুমি বলৱানভাৱে গুণ্ডাগিৰি কৰি ৰাজসভাৰ পৰা তিনিজনী ছোৱালী উঠাই দিবা তোমাৰ ষ্টেপ ব্ৰাদাৰৰ কাৰণে নিজে ৰজা নহওঁ বুলি প্ৰতিজ্ঞা কৰিবা আৰু অত্যাচাৰী দুৰাচাৰী সিংহাসনত বহুৱাবা নিজৰ ভতিজা যে অন্ধ সেই কথা লুকুৱাই ছোৱালী বিয়া পাতি অনাটো কি ধৰণৰ পুৰুষত্ব অপহৰণ কৰি অনা ছোৱালী অন্যৰ প্ৰেমত কৰি থকা বুলি জানি উভতাই পঠোৱা আৰু তাৰ পাছত তেওঁ আকৌ ঘূৰি আহোঁতে টিচু পেপাৰৰ দৰে ডাষ্টবিনলৈ দলিয়াই দিয়াটো কি ধৰণৰ ধৰ্ম ৰাজসভাত ৰাজ বোৱাৰীক লেংটা কৰা দেখিও কিং মেকাৰৰ নীৰৱ ভূমিকা পিতৃৰ নাৰীৰ প্ৰেমক বিবাহৰ ৰূপ দিবলৈ কুমলীয়া বয়সতে নভবা নিচিন্তাকৈ লোৱা দুটা সিদ্ধান্ত ৰক্ষা কৰিবলৈ তেওঁ বাকী গোটেই জীৱনত কিমান সিদ্ধান্ত ল'ব লগা হ'ল যিবোৰে গোটেই মহাভাৰতখনকেই বিশৃংখল কৰি পেলালে মানে টোটেল মেছ হয় আজি ক'বলৈ ওলাইছোঁ মহাভাৰতৰ মহাপুৰুষ ইচ্ছামৃত্যুৰ অধিকাৰী গংগাপুত্ৰ পিতামহ ভীষ্মৰ কাহিনী নমস্কাৰ মই চাংকু নিৰঞ্জন ডাইনাপালি আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডাইনাপালিৰ মহাভাৰত দেৱব্ৰত অৰ্থাৎ ভীষ্মৰ জন্ম কেনেকৈ হ'ল সেই কথা জানিবলৈ এই ভিডিঅ'ত ক্লিক কৰক আচ্ছা ভীষ্ম হোৱাৰ আগতে তেওঁৰ নাম আছিল দেৱব্ৰত আদি পৰ্বৰ মতে হস্তিনাপুৰৰ ৰজা দেৱব্ৰতৰ দেউতাক শান্তনু এদিন গংগা নদীৰ পাৰত উপস্থিত হৈ দেখে গংগা নদীৰ পানী ৰৈ আছে বৈ থকা নাই নদীত ডেম দিলে যেনে হয় তেনেকৈ নদীৰ পানী ৰৈ আছে শান্তনুৱে ইফালে সিফালে চাই অলপ আগুৱাই গৈ দেখে যে নদীত অসংখ্য ধেনুকাৰ মানে এৰৰে নদীখন ব্লক হৈ আছে কেনেকৈ দেৱৰাজ সদৃশ এজন ধুনীয়া ৰূপৱান গুণৱান বলৱান মানে হেণ্ডচাম ইণ্টেলিজেণ্ট স্মাৰ্ট ইয়াং ল'ৰাই ধেনুকাৰ মাৰি গংগা নদী ব্লক কৰি দিছে কিয় কোনো উত্তৰ নাই চাগে ইট ৱাজ এ পাৰ্ট অফ হিজ ট্ৰেইনিং শান্তনুৰ ডেকা ল'ৰাজন দেখি মনত কিউৰিঅচিটি হ'ল বোলে কোন এই ডেকা ল'ৰা এনেকৈ নাৰীৰূপী গংগা সেই ঠাইত উপস্থিত হ'ল ৰজা শান্তনুক নমস্কাৰ কৰি ক'লে বোলে এয়া আপোনাৰেই সন্তান দেৱব্ৰত মই এতিয়া কিমান দিনে ডাঙৰ দীঘল কৰিলোঁ আপোনাক এৰি অহাৰ পিছত মই ইয়াত বৈশিষ্ট্যৰ তাত বেদ বেদান্ত পঢ়ালোঁ গুৰু শুক্ৰাচাৰ্যৰ তাত শাস্ত্ৰ আৰু মহৰ্ষি যমদগ্নিৰ তাত অস্ত্ৰবিদ্যা পঢ়ালোঁ এতিয়া স্বাস্থ্য পাতি পঢ়া শুনাত সি উত্তম আপুনি আপোনাৰ সন্তান লৈ যাব পাৰে কথাটো হ'ল শান্তনুৱে যেতিয়া গংগাক অষ্টম পুত্ৰটি নদীত উটুৱাই দিবলৈ বাধা দিছিল তেতিয়া গংগাই চৰ্ত ভংগ কৰা বুলি বিবাহ বিচ্ছেদ কৰি গুচি গৈছিল তেতিয়া পুত্ৰক লগত লৈ শান্তনুৱে অত্যন্ত দুখেৰে নিজৰ ঘৰলৈ মানে হস্তিনাপুৰলৈ গমন কৰিছিল যদি তেনে হৈছিল তেন্তে এতিয়া গংগাক ভেটা দিয়া দেৱব্ৰতক ৰজা শান্তনুৱে চিনিব পৰা নাই কিয় মহাভাৰতত এনে কনফিউজন বহুত আছে মোৰ এই কনফিউজন কোনোবাই আঁতৰাব পাৰিলে কমেণ্টত জনাব যি হওক দেৱব্ৰতক লৈ যে শান্তনু ঘূৰি আহিল এতিয়া এটা নতুন অধ্যায়ৰ সূচনা হ'ব যিয়ে মহাভাৰতৰ কাহিনীত তোলপাৰ লগাব এই যে সত্যৱতী মাছমৰীয়াৰ জীয়েক পৰাশৰৰ লগত যে ঘটনাটো যদি চোৱা নাই এই ভিডিঅ'টো চাই ল'ব সেই সত্যৱতী এতিয়া মৎস্যগন্ধা নহয় ঋষি পৰাশৰৰ বৰ লাভ কৰি তেওঁ এতিয়া মধুৰ গন্ধা সেই সত্যৱতীক এদিন মৃগ মানে হৰিণ চিকাৰ কৰিবলৈ যাওঁতে ৰজা শান্তনুৱে যমুনা নদীৰ পাৰত দেখা পালে সত্যৱতী আগৰ দৰেই নাও চলোৱা কাম কৰে সত্যৱতীক দেখি মুহূৰ্ততে ৰজা শান্তনু প্ৰেমত পৰি গ'ল ইটছ লাইক লাভ এট ফাৰ্ষ্ট চাইট বেছি দেৰি নকৰি শান্তনুৱে সত্যৱতীক বিয়াৰ প্ৰস্তাৱ দিলে মন কৰিব পৰাশৰৰ দৰে শান্তনুৱে বিয়া নকৰোৱাকৈ একো কৰিব বিচৰা নাই কথা গৈ সত্যৱতীৰ পিতৃ দশৰাজৰ ওচৰ পালেগৈ দশৰাজে ক'লে ঠিক আছে ছোৱালী মইনো ক'ত ঘৰত সোমোৱাই থ'ম বিয়াটো দিবই লাগিব আপুনিয়েই বিয়া পাতিব কিন্তু এটা চৰ্ত কি চৰ্ত বোলে আপোনাৰ আৰু সত্যৱতীৰ বিয়াৰ পাছত যি সন্তান জন্ম হ'ব তেওঁ ৰজা হ'ব লাগিব যদি চৰ্ত মঞ্জুৰ আছে তেন্তে ছোৱালী লৈ যাওক মানে
মহাভাৰতত শান্তনুৱে বিয়া পাতিব গ'লেই চৰ্ত বেচেৰা শান্তনু যি হওক শান্তনুৱে চৰ্ত নামানিলে মানে মানিব নোৱাৰিলে কাৰণ দেৱব্ৰত হস্তিনাপুৰৰ ভাবী ৰজা গতিকে সত্যৱতীৰ গৰ্ভত যি সন্তান জন্ম হ'ব তেওঁ ৰজা হ'ব নোৱাৰিব শান্তনুৱে চৰ্ত মানি নল'লে দশৰাজেও ছোৱালী নিদিলে বছ ঘৰলৈ ঘূৰি আহি আৰম্ভ হ'ল শান্তনুৰ বেমাৰ খাবলৈ মন নাযায় ৰাতি টোপনি নাহে খিৰিকীৰে বাহিৰলৈ চাই কিবা কিবি ভাবি থাকে কথা বতৰা নকয় মানে কিবা কিবি অদ্ভুত ধৰণৰ হৈ পৰিল যুৱৰাজ দেৱব্ৰতে দেউতাকৰ এই অৱস্থা দেখি অলপ ইনভেষ্টিগেশ্যন কৰি জানিব পাৰিলে যে কথা বেলেগ পিতাক প্ৰেমত পিতাকক এই অৱস্থাত চাই থাকিব নোৱাৰি দেৱব্ৰত শীঘ্ৰেই ৰাওনা হ'ল মাছমৰীয়া গাঁৱৰ দশৰাজৰ ঘৰলৈ দশৰাজক ক'লে বোলে পিতাৰ হৈ ময়েই চুক্তিত চহী কৰিম যে মই কোনোদিন ৰজা নহয় আপোনাৰ নাতিয়েই হ'ব হস্তিনাপুৰৰ ৰজা হা কি কথা ইমান ডাঙৰ কথা এটা নিমিষতে দেৱব্ৰতৰ মুখেৰে ওলাই পৰে কেৱল ওলাই পৰাই নহয় শিলৰ ৰেখাৰ পৰা এই কথাই বিজুলী ঢেৰেকনি আনিলে দশৰাজে বোলে বুজিলোঁ মানি ল'লোঁ কিন্তু কি আপুনি বাৰু ৰজা নহয় সেইটো ঠিক আছে কিন্তু আপোনাৰ সন্তান আহি যদি মোৰ নাতিৰ প্ৰতিদ্বন্দ্বী হয় তেওঁ যদি ৰজা হ'ব আহে তেন্তে গতিকে মই মানি ল'ব নোৱাৰিম মানে এই দশৰাজটো নহয় বেলেগ চালাক কেনেকৈ দেৱব্ৰতক ইনচিষ্ট কৰিছে দেখিছেনে দেৱব্ৰতে আৰু অলপ সময়ো নলৈ ক'লে ঠিক আছে মই বিয়া নহওঁ গতিকে মোৰ সন্তানো নহ'ব ঠিক আছে এতিয়া মানি ল'ব এই যে এবাৰ দেৱব্ৰতৰ মুখেৰে ওলাই গ'ল সেই কথা ৰাখিবলৈ গোটেই জীৱন তিলকৈ নিজক গঢ় দিব লগা হ'ল মুহূৰ্ততেই তেওঁ দেৱব্ৰত গুচি ভীষ্ম প্ৰতিজ্ঞা ইদং মে ব্ৰতমাদংশ সত্যং সত্যাৱতং বৰ নব্যজাতো ন সাজাত ঈদৃশং বক্তুমুৎসতে অতীতত কোনো লোকে এনে প্ৰতিজ্ঞা কৰিবলৈ সমৰ্থ হোৱা নাছিল বৰ্তমান অথবা ভৱিষ্যতেও কোনো লোকে এনে প্ৰতিজ্ঞা কৰিবলৈ সমৰ্থ নহ'ব ঠিক আছে তুমি ভীষ্ম হ'লা বৈশিষ্ট্যৰ পৰা বেদ বেদান্ত শুক্ৰাচাৰ্যৰ পৰা শাস্ত্ৰ মহৰ্ষি যমদগ্নিৰ পৰা অস্ত্ৰবিদ্যাৰ বিশাৰদ হৈ আজি তুমি সামান্য কথা এটাত জটিল সিদ্ধান্ত লৈ মহান হ'লা কিন্তু ইয়াৰ বাবে তোমাৰ লগতে আন কিমানৰ যে লঘু লাঞ্ছনা হ'ব হিৰোৰ পৰা জিৰো কৰিবলৈ তোমাৰ এই ষ্টেপ ব্ৰাদাৰ ঋষি কবি বেদব্যাসে ৰচিব মহাভাৰত যুগ যুগান্তৰলৈ তুমি আলোচনা সমালোচনাৰ অগণিত দগ্ধ হ'ব লাগিব যিয়ে তোমাক আৰু মহান কৰি তুলিব তোমাৰ কথা উল্লেখ আছে কাৰণ তুমি পিতামহ ভীষ্ম তুমি নিজেই এখন মহাভাৰত ইউ আৰ নট জাষ্ট ব্লেক অৰ হোৱাইট You are grey with many shades. নমস্কাৰ মই চাংকু নিৰঞ্জন ডাইনাপালি আৰু আপোনালোকে ইমান সময় চাই আছিল ডাইনাপালিৰ মহাভাৰত ধন্যবাদ